আজি ৰাতি টোপনিটো বৰ ধৰিলে ইমান জোৰকে বৰষুণ দিলে। উঠিয়ে যাওঁ আৰু টাইমটোকে চাওঁগে। 8টা বাজিলে দেখোন, বোৱাৰীজনী উঠিলে নে নাবা? দৰ্জাখন খুলিয়ে ন, তাইতো এতিয়ালৈকে শুয়ে আছে। লাইটৰ চুইচকেইটা দিয়ে ন, ঘৰটো ইমান আন্ধাৰ আন্ধাৰ লাগিছে। বোৱাৰী উঠিছনে নাই? 8টা বাজিলে, এতিয়ালৈকে যে শুই আছ মাহাৰণীৰ নিচিনা। ইমান ৰাতিপুৱাই বুঢ়ীজনীয়ে চিঞৰি আছে। মা গৈছো ইমান নিচিঞৰিব। ইমান কাম কৰে, ইমান ধুনীয়া ছোৱালীজনী। এই বুঢ়ীজনীৰ ঘৰত কেলেনো বিয়া সোমাইছিলো জানো, আমাৰ মা-বাবাহঁতেও সঁচাকে দেই। কি হাৰিছ এইবিলাক? মাৰ বাপাই কাম কৰিব নিশিকালে নি? কলে এতিয়া লাজ পাবি হা? ইমান বকিছে। মোক চম্ভালি কথা বেয়া হব আকৌ। মাৰ বাপাই নাম নধৰিব, কৈ দিছো। মোৰ মাৰ বাপাই ইয়াত খাই থকা নাই নহয়, ইমান যেন কৈছে। ইমান কথা নুশুনাব, কৈ দিছো মই। আমাৰ আজি অফিচৰ পৰা আহক, তাৰপৰা চাব আপোনাক কি কৰি আছো। ইমান মুখ চোকা কৰিছনে? তোৰ কি হাল? বেছি হৈছে তোৰ। ৰবি আজি ল'ৰাটো আহক খালি, তোক কি কৰিছো চাই থাক মই। ল'ৰাটোৱে ছোৱালী বিচাৰি নেপালে, অজলা ল'ৰাটোক ঠগিবলৈ আহিছে তাই মূৰটো চুবাবলৈ আহিছে মোৰ ভাগৰ। হা? দাম কাচি, তোৰ আমাৰ ল'ৰাটো আহক খালি, তোক আজি কি কৰিছো চাই থাক মই। ডাঙৰ কথা কবলৈ মাৰ বাবে সেইবোৰে শিক্ষা দিছে। হা? মোক চম্ভালি কথা কব। মই দুখীয়া ঘৰৰ ছোৱালী যদিও তলত পৰি থকা নাই আকৌ। আমি আপোনাৰ ল'ৰালে পাগল নহয়, আপোনাৰ ল'ৰাই মোৰ লগত পাগল হৈ আছিলে। ৰেচপেক্টত ধৰি কথা নকব, মুখখন চম্ভালি থব, নহলে কথা বেয়া হ'ব, কৈ দিছো। তোৰ মুখখন যা, লাওপাত কৈছো বা, তোৰ লগত লাগিবলৈ নোৱাৰো দেই, নোৱাৰো। তই যা। তই মোৰ এনেও কলিজাখন খালিয়ে, আৰু কলিজাখন খাব নালাগে। যা। হ'ব হ'ব। হ'ব, লাগিব নোৱাৰে, লাগিবলৈ